হেল্ল' ফ্ৰেণ্ডছ, আজি আমি হঠাৎ আহি ওলালো শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ। আপোনালোকে যদি ভাবিছে যে মই ইয়াতে ফুৰিব বা অলপ ৰিলেক্স হ'ব আহিছোঁ, সেইটো একেবাৰে ভুল হ'ব। কাৰণ ইয়াতে মই আপোনালোকক ইংলিছ পঢ়াবহে আহিছোঁ। বলক ষ্টাৰ্ট কৰোঁ আজিৰ লাইভ লাৰ্ণিং ক্লাছ। সোমোৱাৰ লগে লগে দেখা পালোঁ এই ৰঙা ধুনীয়া ফুলজোপা। এই ফুলৰ গছডাল মই ঘৰত বহুত দিনৰ পৰা ৰুব চেষ্টা কৰি আছোঁ, কিন্তু এতিয়ালৈকে পাৰা নাই। ইয়াক ইংলিছত কয় কিং ইগজৰা। ফুলৰ গছজোপাৰ পিছত মই আপোনাক এটা 360 শ্বট দেখাম বুলি ভাবিছিলোঁৱেই, কিন্তু হঠাৎ মোৰ চকু গ'ল ছাইডৰ এটা সৰু গলিলৈ। মেইন ৰাস্তা এৰি মই ডাইৰেক্ট গলিটোৰে সোমাই দিলোঁ, আৰু এনেকা সৰু সৰু গলিবোৰক ইংলিছত কয় ৱাকিং ট্ৰেইল। যিহেতু মই চিধা খোজকাঢ়ি ভাল নাপাওঁ, মই আৰু লেফ্ট ল'লোঁ। লেফ্ট লৈ কিনে দেখা পালোঁ এটা ধুনীয়া পুখুৰী, যিটো ইংলিছত পণ্ড বুলি কোৱা হয়। তাৰ পিছত মোৰ চকু গ'ল এজোপা আৰু ধুনীয়া পাতফুললৈ। এইটোতো আপোনালোকে চিনি পাইছে চাগে, বহুত কমন হয়। এইটো ইংলিছত কয় ক্ৰটন। ছাইডত এখন ঘাঁহনি দেখা পাই মই লগালগ নামি দিলোঁ। প্লেনটো অলপ বেয়া আছিল, কাৰণ মোৰ ভৰি 1 ফুটমান বোকাত সোমাই গ'ল, যিহেতু বৰষুণ বতৰ চলি আছে। এনিৱে, এই ঘাঁহনিটোক ইংলিছত কি বুলি কয় জানেনে? লন বুলি কয়। এই লনৰ ছাইডতে আছিল এডাল প্ৰকাণ্ড গছ। ইংলিছত ইয়াক ৰয়েল পাম ট্ৰী বুলি কয়। ৰয়েল পাম ট্ৰীডাল কিমান ওখ মই সেইটো কেলকুলেট কৰিব ট্ৰাই কৰি আছিলোঁৱে যে হঠাতে মই এডাল অৰিয়েণ্টেল গাৰ্ডেন লিজাৰ্ড দেখা পালোঁ। সি মোক দেখা পাই লগালগ পলালে, হয়তো অলপ কেমেৰা চাই আছিলে। লনৰ পৰা উঠি আহি মই আৰু এজোপা ধুনীয়া ফুল দেখা পালোঁ, যিটো ইংলিছত নেৰিয়াম অলিয়েণ্ডাৰ বুলি কোৱা হয়। বাই দ্য ৱে, তেতিয়াৰ পৰা আপোনালোকক ফুলৰ গছ বহুত দেখালোঁ। বলক অলপ টেকনিকেল বস্তুৰ ফালে যাওঁ। পুখুৰীৰ মাজত যি দেখা পাইছে এইবোৰ চব লাইট হয়। এইবোৰক ফাউণ্টেইন লাইটছ বা স্পটলাইটছ বুলি কোৱা হয়। ইয়াৰে ওচৰত দেখা পাইছেনে? এইখনক কোৱা হয় গাৰ্ডেন বেঞ্চ। আবেলি সময়ত যেতিয়া ৱাটাৰ আৰু লাইট শ্ব' ষ্টাৰ্ট হয়, ইয়াতে মানুহবোৰে বহি এই ধুনীয়া দৃশ্যটো উপভোগ কৰে। তাৰ ওচৰতে ছাইডত আৰু এজোপা ধুনীয়া ফুল দেখা পালোঁ। ইয়াক কোৱা হয় বাটাৰ ডেইজি। এইবাৰ মই আহিলোঁ পুখুৰীৰ ওপৰত থকা ব্ৰিজখনলৈ। ইয়াৰে পৰা মই আপোনালোকক এটা কমপ্লিট 360 ভিউ দেখাই আছোঁ। ব্ৰিজৰ পৰা নামি আৰু এজোপা চিনাকি ফুল দেখা পালোঁ। অসমীয়াত কয় চম্পা আৰু ইংলিছত কয় প্লুমেৰিয়া। মোটামুটি 40টা মহৰ কামোৰ খোৱাৰ পিছত মই অলপ চাফা জাগাৰ ফালে আহিলোঁ। আহি কিনে প্ৰথম দেখা পালোঁ জবা ফুল, যিটো ইংলিছত কয় হিবিস্কাছ। এই সৰু সৰু লাইটৰ পোষ্টবোৰ দেখা পাইছেনে? এইবোৰক ইংলিছত কয় বলাৰ্ড লাইটছ। জেনেৰেলি এইবোৰ পাৰ্কৰ ভিতৰত থকা ৱাকিং ট্ৰেইলছবোৰৰ ছাইডত লগোৱা হয়, যাতে ইভিনিং বা ৰাতিৰ সময়ত মানুহবোৰে আৰামছে খোজকাঢ়িব পাৰে। আৰু এনেকুৱা অকণমান ডাঙৰবোৰক কয় লেম্প পোষ্ট। ফাইনেলি মই আহি পালোঁ মেইন চেণ্টাৰলৈকে। ইয়াতে যে আপুনি দেখা পাইছে সেইটো ফাউণ্টেইন বুলি কয়। এতিয়া চলা নাই, ইভিনিং টাইমত চলিব। মস্কিউটো বাইট কাউণ্ট 100 পাৰ হৈ গৈছে, সেইকাৰণে মই অলপ ওপৰৰ ফালে যাওঁ বুলি ভাবিছোঁ। এই যে আপুনি দেখা পাইছে চিৰিবোৰ, এইবোৰক ইংলিছত কি কয় জানেনে? ষ্টেয়াৰকেছ নহয় দেই, ষ্টেপছ। ষ্টেপছবোৰৰ ওচৰতে মই আকৌ দেখা পালোঁ বহুতো বাটাৰ ডেইজি। চিৰিখিনি উঠি মোৰ ইমানেই ভাগৰ ধৰিল যে মই ডাইৰেক্ট কেণ্টিনত সোমাই 1 প্লেট চাওমিন আৰু 1 প্লেট পৰঠা অৰ্ডাৰ দি দিলোঁ।
পেট পূজা কৰি উঠি মই চিধা বাহিৰৰ ফালে ওলাই দিলো। আজিৰ লাইভ লাৰ্ণিং ক্লাছটো এইখিনিতে সমাপ্ত। কিন্তু আপোনালোকৰ কাৰণে মোৰ এটা কুৱেশ্যন আছে। এই ৰাস্তাৰ ছাইডত ৰঙা ৰঙা ফুলবোৰ দেখা পাইছেনে? মই ইয়াৰে ইংলিছ নামটো ভিডিঅ'ৰ ষ্টাৰ্টিঙতে কৈ দিছিলোঁ। আপোনালোকৰ যদি মনত আছে কমেণ্ট কৰি জনাব। বাই বাই। এনেকুৱা লাইভ লাৰ্ণিং ক্লাছ আকৌ লৈ আনিম। লাভ ইউ অল।